हेलो गाइस की खबर আপোনালোকৰ আশা কৰো ভালে আছে। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছো নিমকিৰ চাক সেম দোকানৰ নিচিনা কেনেকৈ বনালো ভিডিওটো শেষলৈকে চাব তেতিয়াহে গম পাব। আৰু আপুনি যদি মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে চাইছে তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহে আমি যেতিয়া ভিডিও আপলোড কৰো তে প্ৰথমতে আপুনি চাব পাৰিব। আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ। চাওক আপোনালোকে দেখি গমেই পাইছে কিমান মচমচীয়া হৈছে। কেনেকৈ বনালো ভিডিওটো বলকচোন আৰম্ভ কৰোঁ। আমি ইয়াত 1 কেজি ময়দা লৈ লৈছোঁ আৰু নিমখ দি দিছোঁ সোৱাদ অনুসৰি। আমি ইয়াত ময়দাই দিছোঁ আৰু বেলেগ একো দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে আটা দিও বনাব পাৰে। আৰু আমি ইয়াত দি দিছোঁ ক'লা জিৰা। নিমখ আৰু ক'লা জিৰা ধুনীয়াকৈ আমি মিক্স কৰি ল'ম। এইখিনি আমাৰ ধুনীয়াকৈ মিহলাই হৈ গৈছে। ইয়াত আমি 1 কাপমান ৰিফাইন ব্যৱহাৰ কৰিম। আমি এইখিনি ধুনীয়াকৈ মোহাই ল'ম। আমি ইয়াত গৰম পানী ইউজ কৰিম। অলপ অলপকৈ ধুনীয়াকৈ এইখিনি মোহাই ল'ম। আমাৰ এইখিনি ধুনীয়াকৈ মোহাই হৈ গৈছে। আমি এনেকৈ গোল গোলকৈ মিডিয়াম সাইজ ৰাখিম। আপোনালোকে দেখি গমেই পাইছে যেন কিমান কোমল হৈছে। আমি এটা লাডু বেলি লৈছোঁ। একেবাৰে পাতলকৈ বেলিছোঁ তেতিয়াহে ধুনীয়াকৈ ফুলিব। আমি নিমকিখিনি মিডিয়াম সাইজকৈ ৰাখিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ সৰু কৰিব পাৰে আৰু ডাঙৰো কৰিব পাৰে। দেখিছে আপোনালোকে ইমান পাতলকৈ ৰাখিছোঁ। আৰু আনফালে আমি ডলা এখনত ধুনীয়াকৈ মেলি থৈ দিছোঁ। আৰু আমি এফালে কেৰাহীটো বহাই দিছোঁ। ইয়াত ৰিফাইন দি দিছোঁ আধা লিটাৰমান। এইখিনি গৰম হ'লেহে আমি কাটি থোৱা নিমকিখিনি দি দিম। আমি নিমকিখিনি দি দিছোঁ। চাওক দিয়াৰ লগে লগে কিমান ধুনীয়াকৈ ফুলি আহিছে। আপোনালোকে এনেকৈ ঘৰত বনাই খাবচোন, বহুত টেষ্টি হয় দোকানত নিমকিতকৈ। আমি গেছটো একেবাৰে কমাই ৰাখিছোঁ। এয়া চাওক আপোনালোকে দেখিবই পাইছে কিমান ধুনীয়াকৈ ফুলিছে আৰু ইমান ধুনীয়া এটা কালাৰ আহিছে। ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন। আৰু ভিডিওটো কেনে লাগিলে কমেণ্ট কৰি জনাব। আৰু ভিডিওটো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিওবোৰ প্ৰথমতে চাব পাৰে। এয়া চাওক কি ধুনীয়া মচমচীয়া হৈছে। আৰু আপোনালোকে কমেণ্ট কৰি ক'বচোন কিহৰ ভিডিও লাগে, কি ৰেচিপি। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।